प्रमोद बड़ो डांगरियाको मैं अनुरोध करिछु जेहेतु तेउ आमार एतिया बिटिआर प्रधान गतिके एई क्षेत्रत तेउ एतियाলৈকে किय एकु मात माता नाई जेतियार परा बोडोलैंड यूनिवर्सिटी हल आमार बिटिआरर कलेज समूह तेतियार परा এই সমস্যাটো দেখা দিয়ে आमार बिटिआरर जिखिनि कलेज আছে সেই कलेजर ছাত্র ছাত্ৰীৰ কিছু সমস্যা মই उत्थापन কৰিবলৈ বিচাৰিছো যেহেতু মই এজন নিজেও ছাত্ৰ আৰু ছাত্ৰ প্ৰতিনিধি তো এতিয়া আমাৰ বৰ্তমান বিটিআৰৰ যিবোৰ কলেজ সেই কলেজৰ যিবিলাক ছাত্ৰ ছাত্ৰী ষ্টুডেন্ট সেই ষ্টুডেন্টবোৰৰ বিভিন্ন সমস্যা দেখা দিছে বিভিন্ন ক্ষেত্ৰত সমস্যাবোৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত বিভিন্ন অসুবিধা ৰূপে দেখা দিছে তো এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হ'ল যে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ পঢ়ি অধ্যয়ন কৰি এক্সাম দিয়ে আৰু এক্সাম দিয়াৰ পিছত যেতিয়া ফলাফল যেতিয়া বেয়া আহে আশা কৰা মতে যেতিয়া ফলাফল নাপায় তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মন ভাঙি যায় আৰু হেনেকৈ অসুবিধা এতিয়া আমাৰ বিটিআৰৰ ছাত্ৰ ছাত্ৰীসকলক দেখা দিছে এতিয়া আমাৰ বিটিআৰৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে এক্সাম দিয়ে তাৰ পিছত ৰিজাল্ট ভাবা মতে নাহে ৰিজাল্ট বেয়া হয় যিখিনি তেওঁলোকে আশা কৰে সেইখিনি কিছুমানে নম্বৰ নাপায় আৰু কিছুমানৰ বেগ লাগে আৰু যেনে ধৰণৰ এক্সামত তেওঁলোকে ৰিজাল্ট পাব লাগে এই ধৰণে নাপায় এটাত বেগ লাগে দুটাত বেগ লাগে কিছুমানৰ অল সাবজেক্ট বেগ লাগি যায় অল সাবজেক্ট বেগ লগাৰ লগে লগে এজন ছাত্ৰৰ বা এজন ছাত্ৰীৰ শৈক্ষিক দিশত বা ভৱিষ্যতৰ কাৰণে बहुत बाधा হয় বা তেওঁলোকে এটা বেটছৰ কাৰণে পিছুৱাই যাব লাগে কাৰণ যদি 4টা সাবজেক্টত যদি বেগ লাগে তেতিয়া এটা সেমিস্টাৰ পিছুৱাই গল এটা সেমিস্টাৰ বেগ টোটালি বেগ তো এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এনে ধৰণৰ সমস্যা দেখা দিছে যোৱা কেইদিনমান আগতে ৰিজাল্ট দিলে 4 সেমিস্টাৰ আৰু বিএ 4 সেমিস্টাৰ আৰু সেকেন্ড সেমিস্টাৰৰ ৰিজাল্ট দিলে তাতে দেখা গল ছাত্ৰ ছাত্ৰীসকলে যিখিনি তেওঁলোকে ফলাফল আশা কৰিছিল তেনে ধৰণৰ ফলাফল পোৱা নাই বহুতৰে বেগ লাগিছে 4টাত বেগ লাগিছে কাৰোবাৰ অল সাবজেক্ট বা কাৰোবাৰ এটা দুটা যিকোনো বেগ লাগাৰ পৰিমাণটো বেছি আছে তো আমি ছাত্ৰ সমাজে আগৰ পৰাই কৈ আছো যেতিয়াৰ পৰা বড়োলেণ্ড ইউনিভাৰ্চিটি হল আমাৰ বিটিআৰৰ কলেজ সমূহ তেতিয়াৰ পৰা এই সমস্যাটো দেখা দি আছে আৰু আমি তেতিয়াৰ পৰা আমি সংবাদ মাধ্যমৰ যোগেদি হোক বা ইউনিভাৰ্চিটিত গৈ এই সমস্যাসমূহ আমি দেখাবলৈ আমি চেষ্টা কৰিছো কিন্তু ইউনিভাৰ্চিটিয়ে এতিয়ালৈকে কোনো ধৰণৰ এই ক্ষেত্ৰত একো ভাল ফলাফল দেখাবলৈ তেওঁলোকে সক্ষম হোৱা নাই কাৰণ আমি একো নকলো হয় এতিয়া আমি ক'বলৈ বাধ্য কাৰণ যেতিয়া আমাৰ বড়োলেণ্ডৰ বিদ্যালয়সমূহ মহাবিদ্যালয়সমূহ গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত আছিল তেতিয়া এনে ধৰণৰ সমস্যা আমি দেখা পোৱা নাছিলো কিন্তু যেতিয়াৰ পৰা বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে আমাৰ বিটিআৰৰ মহাবিদ্যালয়সমূহ সাঙুৰি লৈ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আন্ডাৰত লৈ চলাবলৈ ধৰিলে তেতিয়াৰ পৰা এই সমস্যাসমূহ আমি দেখিবলৈ আৰম্ভ কৰিছো যে বেগ লাগে কেতিয়াবা আৰু সমস্যা আছে অকল বেগ লাগা বা অল সাবজেক্ট বেগ লাগি ফেল হোৱা কথাই নহয় আৰু সমস্যা আছে আমাৰ এতিয়া কিতাপৰ অসুবিধা আছে আৰু লগতে কেতিয়াবা এক্সামৰ যেতিয়া ৰুটিন দিয়ে দুবাৰ তিনিবাৰ ৰুটিন পোষ্টপন কৰি দিয়া হয় তো আমি এনেবোৰ সমস্যা আমি আগতে দেখা পোৱা নাছিলো গতিকে এতিয়া এই সমস্যাসমূহ যাতে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে ভালদৰে চোৱা চিতা কৰি ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত
ভালদৰে দিয়ে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত ভৱিষ্যতৰ কথা আছে। তেওঁলোকৰ বেগ লাগিলে তেওঁলোকৰ ভৱিষ্যতত বহুত বেয়া প্ৰভাৱ পৰিব। তো মই বড়োলেণ্ড ইউনিভাৰ্চিটিকো মই অনুৰোধ কৰিছোঁ, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিষয়ববীয়াই যাতে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই সমস্যা সমাধান কৰে। আৰু লগতে মই বিটিআৰ গভৰ্ণমেণ্টৰ বা আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ, যিহেতু তেওঁ আমাৰ এতিয়া বিটিআৰ প্ৰধান, গতিকে এই ক্ষেত্ৰত তেওঁ এতিয়ালৈকে কিয় একো মাত মাতা নাই। কাৰণ আমিতো আগৰ পৰাই কৈ আহি আছোঁ, যেতিয়াৰ পৰা বড়োলেণ্ড ইউনিভাৰ্চিটি হ'ল আমাৰ কলেজসমূহ, তেতিয়াৰ পৰা আমি প্ৰব্লেম পাইছোঁ আৰু তেতিয়াৰ পৰাই আমি কৈ আহিছোঁ। কিন্তু ইউনিভাৰ্চিটিও এতিয়ালৈকে এই ক্ষেত্ৰত একো ভাল ফলাফল দেখাব পৰা নাই। লগতে আমাৰ চৰকাৰ বা আমাৰ মুৰব্বী বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াও এতিয়ালৈকে একো মাত মাতা নাই। গতিকে মই প্ৰমোদ বড়ো ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি মাত মাতে বা আগবাঢ়ি আহে। কাৰণ আপুনি যিদৰে ডেভেলপ কৰিব বিচাৰিছে বিটিআৰখন, গতিকে ছাত্ৰ ছাত্ৰীক লৈহে ডেভেলপ হ'ব বিটিআৰ। ছাত্ৰ ছাত্ৰীহে ভৱিষ্যত প্ৰজন্মৰ এক নতুন মুখ। গতিকে ছাত্ৰ ছাত্ৰীৰ এই সমস্যাসমূহ আপুনি সমাধান কৰিবলৈ আগবাঢ়ি আহে বুলি মই আশা কৰিলোঁ, আপোনাক অনুৰোধ কৰিলোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ বিটিআৰৰ ছাত্ৰ ছাত্ৰীসকলে বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ছাত্ৰ ছাত্ৰীসকলৰ কিতাপৰ বহুত অসুবিধা হয় বা ৰিজাল্টৰ ক্ষেত্ৰত অসুবিধা, এই অসুবিধাসমূহ আপুনি সমাধান কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাত সহায় কৰে। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিষয়ববীয়াসকল আপোনালোকেও যাতে আমাৰ এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে, নহ'লে আগন্তুক দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আকৌ প্ৰতিবাদীমুখী হ'বলৈ বাধ্য হ'ব। আৰু প্ৰতিবাদ কৰিলে বহুত বেয়া একচুৱেলি কথা। গতিকে প্ৰতিবাদ নোহোৱাটো বিচাৰোঁ। গতিকে আপোনালোকে আমাৰ সমস্যাসমূহ সমাধান কৰে বুলি মই আশা ৰাখিলোঁ। আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী, তেওঁকো মই অনুৰোধ কৰিলোঁ যাতে আমাৰ এই সমস্যাসমূহ বুজ লৈ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। মই এইখিনিয়ে ক'ব বিচাৰোঁ।